Hey everyone, welcome to my channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু মই যোৱাকালি আহিলো মাহঁতৰ ঘৰলৈ আৰু এতিয়া মই সিংকু মানে মোৰ ভতিজা ল'ৰাটো আৰু দাদা আমি তিনিটা যাবলৈ ওলাইছো ফুল আনিবলৈ। আমাৰ ওচৰতে এখন জাতীয় বিদ্যালয়ত নাৰ্সাৰী খুলিলে, সো তাৰ পৰাই কেইটামান কালেকশ্যন আনিবলৈ যাওঁ বুলি ভাবিলো। সো তাত যিমান পাৰো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম তাতনো কি ফ্লাৱাৰ্স আছে আৰু ময়ো তাৰে দুজোপামান আনিবলৈ চেষ্টা কৰিম। আৰু সো তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথম হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাই ছাবস্ক্ৰাইব কৰিব, নহ'লে কাট খাই যায়। আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবিলাক মই পঢ়িবলৈ পাওঁ, কিন্তু আপোনালোক কিছুমানে একদমেই ছাবস্ক্ৰাইব নকৰে। মোৰ তাত মানে নটিফিকেশ্যন আহি যায় যিসকলে ছাবস্ক্ৰাইব কৰে, আৰু মই তেওঁলোকক বেকো কৰিবলৈ চেষ্টা কৰোঁ। চ' যদি আপোনালোকে মোৰ পৰা ৰিপ্লাই বিচাৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। চ' এয়াই আছিল, তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এয়া সন্ধিয়া লাগিবৰ হৈছে, পূৰা ধুনীয়া ভিউ। আৰু এইফালে ওপৰত আকাশত 9 জুন। এইবিলাক ফটোৰ সৈতে লাকি বেম্বো আছে বাৰু কালেকশ্যনটো। লিপষ্টিক এইবিলাক কেনেকৈ? সেইটো 550 এইটা 550 ন? কেলেথিয়া। অঁ, নাৰ্চাৰীখনত বহুতো সুন্দৰ সুন্দৰ প্লাণ্টছ আছে, আৰু আমি গৈ পোৱাত বহুত ৰাতি হ'ল, সেইবাবে ভালদৰে দেখাব নোৱাৰিলোঁ। কিন্তু ইয়াত বহুত ধুনীয়া কালেকশ্যন আছে। আৰু নাৰ্চাৰীখনৰ বিষয়ে আহক অলপমান জানিবলৈ চেষ্টা কৰোঁ। এইটো আপুনি ল'ব পাৰে বা এইটো ল'ব পাৰে। এইটো 250, আগে 350, এইটো 250, আৰু তেনেকুৱা সৰুও আছে অলপ, এইটো 150। তাৰপিছত মানি প্লেণ্ট আছে, বেলেগ বেলেগ জিজি প্লেণ্ট আছে। জিজি প্লেণ্টৰ দুটা হেৰিয়ত আছে, ধৰক এটা সৰু পটত আছে, এটা ডাঙৰ পটত আছে। এটা হ'ল 220 আৰু এটা হ'ল 370। আপোনাৰ নাৰ্চাৰীখনৰ বিষয়ে কৈ দিয়ক অলপমান। নাৰ্চাৰীখন এখন যোৰহাট নাৰ্চাৰী কিনামৰা। আমি যোৱা 29 তাৰিখৰ দিনা মোৰ পৰিবাৰে এইখন আৰম্ভ কৰিছে। মই নাথাকিবলৈ সময় নাপাওঁ, পৰিবাৰ থাকে ইয়াত, তেওঁৱে চোৱা চিতা কৰিছে। তেওঁৰ এটা সপোনৰ এইটো এখন নাৰ্চাৰী, তেওঁ বহুত দিনৰ পৰা ভাবি আছিল। আৰু বিশেষকৈ এইটো লকডাউনৰ তেওঁৰ এইটো এটা ফচল বুলি ক'ব লাগিব। লকডাউনত চিন্তা কৰি পোৱা এটা ফচল। আৰু শেহতীয়াভাৱে তেওঁ যিখিনি কাম কৰিছে, প্ৰায় 3 মাহ প্ৰস্তুতি লৈ পেলাই এইখন কৰিছে। আৰু বিভিন্ন ধৰণে কাটিং চাটিংবিলাকো তেওঁ ঘৰতো কৰিছে, তেওঁ শিকিছে বিভিন্ন হেৰিয়ৰ পৰা শিকি এইখন কৰিছে। আৰু যোৱা 29 তাৰিখৰ দিনা আৰম্ভ হৈছে, আজি 11 তাৰিখ, অৰ্থাৎ আজি 11, 12, 13 দিনমান হৈছে। তো 13 দিনৰ ভিতৰত এই অঞ্চলৰ মানুহৰ যিটো
এই অঞ্চল বুলিয়ে নহয় ইফালে আপুনি যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি আচলতে যিটো সহায় দিছে সেই সহায়টো যথেষ্ট উৎসাহজনক আৰু আমাৰ এই কামটো কৰাৰ মটটো কোনো ব্যৱসায়িক তেনেকুৱা মটো নহয় আমাৰ কথাটো হৈছে যে এতিয়া আপুনি দেখিব আমাৰ বায়'ডাইভাৰ্চিটি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে জৈৱ বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হৈছে আৰু সেই ক্ষতিগ্ৰস্ত জৈৱ বৈচিত্ৰ্যক যদি আমি কিছু গছ পুলি মানুহক যোগান ধৰি যদি আমি তাৰ পৰা সঁহাৰি পাব পাৰোঁ বা প্ৰকৃতিৰ উপকাৰ হয় সেই কামটো কৰিবৰ কাৰণে আমি আচলতে এই কামটো কৰিছোঁ থেংক ইউ দেই ধন্যবাদ বহুত হ'ল অঁ বাহিৰত মৰা আছে চাগে কোনোবা এটা জেগাত অঁ এইবিলাক ফুল ফুলেনে পাতটো মানে ডাঙৰ হৈছে ৰেড হৈ যাব অঁ ৰেড হৈ যাব ন অঁ অঁ সেইটোৱে মানে পাতৰ হেৰি প্লাষ্টিক টাইপৰ বৰ ধুনীয়াকৈ ফুলিলে দেই আকৌ এদিন আহিব লাগিব এইটোৱে মানে সৰুবিধ আছে এইটো সেইটো পাতৰ অঁ সেইটো পাতৰ এইটো খৰিকা যায় অঁ সেইটো তাৰপিছত সেইখিনি লাকি বেম্বো এইখিনি বেগম বাহাৰ লাকি বেম্বো আছে বাৰু এইটো চম্পা ফুল ন চম্পা ফুলো অলপ অলপ ফুলি আছে তাত এইটো চম্পা ফুল আজিহে দেখিছোঁ ফুলপাহ এইটো ইমানে ডাঙৰ হ'বনে ডাঙৰ হ'ব কি গছজোপা অঁ এনেকৈ লাহে লাহে অকণ অকণকৈ ডাঙৰ হ'ব অঁ হয় নি অঁ অঁ 105 আৰু 160 টকা মানে নে কি মানে একেজোপাই সৰু এটা আছে হয় নাই ইফালে চব কালাৰ আছে আৰু এইবিলাক গোটেইবোৰ আছে অঁ এশলৈকে অঁ এইকেইটা সুন্দৰ সুন্দৰ কালেকশ্যন অঁ নীলকণ্ঠ ন এইবিলাক অঁ নাই ৰ'ব চাই লওঁ অঁ তলতো আছে ন তলবোৰ অলপ অলপকৈ ফুলিছে ৰঙা ৰঙা অঁ অঁ এইটো একেটাই হয় নাই একেটাই চাই এইখিনি একেকেইটাই মই মাতি দিছোঁ ভিতৰত থ'বলৈ গ'লে এইজোপা কিমান এইবোৰ 110 টকা অধিক মাছত বগলী কণা হয় যে এই পিচ লিলিটো কেনেকৈ এইটো নহয় জানো পিচ লিলি এন্থৰিয়াম পিচ লিলিকেইটা এই তাত আছে এইখিনি আৰু এইখিনি হাইব্ৰিড এইখিনি হাইব্ৰিড সেইফালে ল'ৰাটো দেখাইছে এটা এইখিনি ন পিচ লিলি এইবোৰ বেলেগ এইটো হ'ল ফৰকেৰিয়া এইটো ভিতৰত থ'ব পাৰিব অঁ ভিতৰত থ'ব অঁ এইটো বৰ ভাল এইটো মানি প্লেণ্ট এইটো 350 হোৱাইটটো এইটো হোৱাইটটো মোক হেংগিং প্লেণ্টহে দৰকাৰ অঁ তোমাৰ কথা অঁ দাদা লৈছিলোঁ বস্তন এটা চাওঁ এইটো হেৰি ৰ'ব নিদিব এইটো মই জানো এইটো নালাগে